নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 25 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেবোৰ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জুবিন ক্ষেত্ৰত একাংশ সুৰামত্ত যুৱকে কৰে উদ্ভণ্ডালি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰে যুৱককেইজনে। উল্লেখযোগ্য যে পৰৱৰ্তী জুবিন ক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ সৃষ্টি কৰিছিল। জুবিন ক্ষেত্ৰত একাংশ সুৰামত্ত কৰি থকা দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ঠিক এনেদৰে পুনৰ জুবিন ক্ষেত্ৰত সুৰামত্ত যুৱক উদ্ভণ্ডালি। অভিযোগ অনুসৰি সুৰাসত্ত যুৱককেইজনক মহিলা আৰক্ষী কনষ্টেবলে ধৰি যান বাহনৰ আৰক্ষীক অশ্লীলভাৱে ব্যৱহাৰ কৰে আৰু তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সন্মুখত অসম বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে শাসক পক্ষৰ লগত বিৰোধী দলসমূহে নিৰ্বাচনৰ ৰাজনীতি প্ৰস্তুত কৰা ব্যস্ত হৈ পৰিছে। ইফালে বিজেপিয়ে আগবাঢ়িছে ভোটৰ ৰাইজৰ মন জয় কৰিবলৈ। আনফালে বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ বাবে ৰুদ্ৰাৰ বৈঠক চলি আছে। ৰাজ্যত বিৰোধীৰ ঐক্যমঞ্চ সমষ্টি বিতৰণৰ ক্ষেত্ৰত সোমবাৰে দিল্লীত কংগ্ৰেছ স্ক্ৰিনিং কমিটি বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী উপস্থিত মিত্ৰতাক লৈ এই বৈঠকত অংশ লৈ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া